स्वागतम जनाइছোঁ ভিলেজ ব্লগ অসমনগৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱৰ এখন ৱাটাৰ ছাপ্লাইত। এই ৱাটাৰ ছাপ্লাইত আপোনাৰ পানীখিনি কেনেদৰে ফিল্টাৰ কৰা হয় আৰু কেনেদৰে মানুহৰ ঘৰলৈকে দিয়া হয়, মই আজি আপোনালোকক সম্পূৰ্ণখিনি প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাম, কেনেদৰে পানী ফিল্টাৰ কৰা হয় আৰু মানুহৰ ঘৰ উপযোগী কৰি তোলে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে ভিলেজ ব্লগ অসমনগৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, সাবস্ক্রাইব করে কাউকে বেল আইকনটো প্রেস করে দিব, যাতে মই যেতিয়া ভিডিও আপলোড করি নোটিফিকেশন নিয়মিত পাই থাকে। আপনার পানী ফিল্টার করার প্রথমটো প্রসেস হচ্ছে এইটো হচ্ছে বোরিং। ইয়ার পৰা এইটোই মেইন। ইয়ার পৰা পানী মটরটো ইয়ার এইটো পাইপেৰে ইয়ার ভিতৰত সোমাই দিছে। ইয়ার ভিতৰত মটর আছে, এই মটরে এই পাইপেৰে পানী উলিয়াই দিয়ে। ইয়াত চাওক দুটা সকেট আছে। এই দুটা সকেটৰ কাম হৈছে, এইটো সকেটৰ কাম হৈছে এই যে টেংকি যে দেখিছে, এই টেংকিত পানী ফিল্টাৰ কৰিবৰ কাৰণে উঠোৱাৰ কাম। আৰু এইটো যিটো সকেট দেখিছে, এইটো সকেট আপোনাৰ খুলি দিলে যিটো পানী ফিল্টাৰ নোহোৱাকৈ ডাইৰেক্ট লাইনত যাব পাৰে, কিন্তু এইটো বন্ধ কৰি এইটো খুলি দিলে আপোনাৰ পানী টেংকিত উঠিব। পানী টেংকিত কেনেকৈ উঠে মই আপোনালোকক দেখুৱাইছোঁ, আৰু ইয়াৰ পিছত ফিল্টাৰ কেনেদৰে হয় বলক টেংকিৰ ওপৰত যাওঁ আৰু চাওঁ কেনেদৰে ফিল্টাৰ কৰা হয়। এই ওপৰত যাবৰ কাৰণে এনেকৈ যাব লাগিব। আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। এই চাওক, পানী প্ৰথমতে এইটোত আহি পৰে। এই পাইপ দেখিছে যে, এই পাইপৰ সৰু সৰু ফুটা আছে, এই ফুটাৰে পানীখিনি আহি এইটো টেংকিত পৰে। প্ৰথমতে এইটো টেংকিত পৰাৰ পিছত এই যে আপোনালোকে ফুটা দেখিছে দুটা, এই ফুটাৰে আপোনাৰ এইটো টেংকিলৈকে আহে। অহাৰ পিছত এইটো টেংকি পৰি পিছত আপোনাৰ এইটো হৈছে মেইন ফিল্টাৰ। এইটো ফিল্টাৰ ইয়াত পৰি পানী ফিল্টাৰ হয়। আপোনালোকে দেখুৱাইছোঁ। এইটো চাইডত আৰু এটা আছে, এইটো টেংকিত পৰাৰ পিছত এইটো ফিল্টাৰ হয়। দুটা চাইডত দুটা টেংকি আছে, ইয়াত দুটা ফিল্টাৰ আছে। ইয়াত মেইন পানী ফিল্টাৰ হয়। ইয়াত ফিল্টাৰ হোৱাৰ পিছত পানী ক'ত যায় আপোনালোকক দেখুৱাই আছোঁ। ওপৰত পানী ফিল্টাৰ হোৱাৰ পিছত এই যে পাইপবিলাক দেখিছে ডাঙৰ ডাঙৰ, এই পাইপেৰে চাওক কেইবাটাও চকেট আছে। এই পাইপেৰে পানীখিনি আপোনাৰ মেইন টেংকিত জমা হয়। এইটো টেংকিত দেখুৱাই আছোঁ। টেংকিটো দেখিছে, এইটো টেংকিত পানী জমা হয়, জমা ষ্টক কৰি ৰখা হয়। ইয়াৰ পিছত এইটো টেংকিৰ পৰা পানী এইটো পাইপেৰে আপোনাৰ এইটো ঘৰৰ ভিতৰত আৰু এখন মেচিন আছে, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো টেংকিৰ পৰা এইটো পাইপেৰে পানী আকৌ টানি নি আকৌ এইটো পাইপেৰে আপোনাৰ কি কৰা হয়, এইটো পাইপেৰে আপোনাৰ লাইনত দিয়া হয়। এইটো পাইপৰ যিটো পানী যায়, এইটোৱে আপোনাৰ মানুহৰ ঘৰলৈকে, অৰ্থাৎ মানুহৰ ঘৰৰ ওচৰত বা মানুহৰ ঘৰত পঠিয়াই দিয়ে এইটো পাইপৰ মেইন পানী। ৱাটাৰ ছাপ্লাইৰ পানী ফিল্টাৰ কৰা হয়। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চ' ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক কৰিব, যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাউকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো